নিৰে বল এক্সাৰসাইজ কৰো বল যোগা কৰো অকমান যাতে কোৱাচোন বিজে মই এতিয়া নকৰো মই অলপ পিছত গৈ আছো যাতে কৰি চাম মোৰ টোপনি ধৰিছে 5 মিনিট হৈ ল বাট তুমি 5 মিনিট পিছত উঠিমে হা নাই নহব তই আজি উঠিবই লাগিব তই বল সদায় মোক ঠগাই থাকতে বল মই কিন্তু দাঙি লৈ যাম নহলে তোক এতিয়া বল জলদি এই জৰা নোৱাৰি দে তোৰ লগত বল যাব মন নাছিলে মোৰ এতিয়া প্ৰথমতে আমি ৱাৰ্ম আপ কৰি লওঁ দে এতিয়া শুন মই কৰি যাম তই মোক চাই পিনে মোৰ নিচিনা কৰি যাবি দেই দে আৰু কুকুৰনি চালা মোক ভালকে শুবও নিদিলি মই 5 মিনিট পিছত মই আহিলো হয় নহয় দে তোৰে যায় হক দে 1 2 1 2 1 2 এটা শুই আছো যে কিয় উঠ কি শুই আছো তই হলি নেকি তোৰ বাপৰে গম পাইছ এক্সাৰসাইজ কৰি যোগা কৰি সবতকে লাষ্টত হয় খবাখনটো তই ষ্টাৰ্টিংতে খবাখন কৰিলি যে মক্কেল চালা যা তোৰ লগত মই যোগা নকৰো আজি অকলে কৰিম মই যেতিয়া সানি লিওনি ফিগাৰ বনাম তেতিয়া গম পাবি তই তেতিয়া মই চাই থাকিবি তই মই ইমান কলো তোক মোৰ লগত যোগা কৰি থাক তোক মই আলিয়া ভাটৰ ফিগাৰ বনাই দিম বোলো আৰু মই নিজেওতো সানি লিওনি ফিগাৰ বনাব চেষ্টা কৰি আছো ন তই অকমানো মোৰ লগত মানে সহযোগিতা নকৰ তই মস্ত ফালতু দে তই ঐ ৰিজে কি খাবা খাম বুলি ভাবি আহিছো হয় কিবা খাওঁ তোৰখিনি খাচোন বাৰু তোৰখিনি অৰ্ডাৰ দি ল মোৰতো মই চাই আছো মই খাম চিকেন চাওমিন 1 প্লেট তাৰপিছত চিকেন ফ্ৰাইড ৰাইচ 1 প্লেট আৰু চিকেন ম'ম' 1 প্লেট তাৰপিছত আৰু ডোচা এটা কফি তাৰপাছত কোল্ড ড্ৰিংকছ এটা ল'ম তাৰপিছত আৰু কি লওঁ চাহি পনীৰ ল'ম 1 প্লেট আৰু কিবা এটা মই ভাবি আহি আছিলোঁ ঘৰৰ ৰুমৰ পৰা মই পাহৰি আছোঁ এইটো কি আছিলে ছিংগাপুৰিয়ান ফ্ৰাইড ৰাইচ 1 প্লেট তাৰপিছত আলু পৰঠা আৰু লাষ্টত কিবা আইচক্ৰীম খাম দে ঐ আই খাবি এনে তোৰ এইটো পেট নে মোনা মছলা খাব পোৱা নাইতো দে মোনাটোত ভৰাই লৈ যা তই মস্ত হাতী এটা হবি তই খোপা খাওঁতে কোনোবা দিনা হা বাদ দে হ'লে হৈ থাকিম মই এইবিলাক মোৰতো নিচিনা ডায়েট চাইট মেইনটেইন কৰাত নাই বাদ দে জীয়াই থকা কেইদিন খাই থাকিব লাগে আৰু এইকেইদিন কৰোণাৰ কাৰণে কেইদিন বা জীয়াই থাকোঁ ঠিক নাই ৰেষ্টুৰেণ্টত আৰু কোনো ৰকম এটা খুলিছে কাৰণেহে আহিব পাৰিছোঁ আমি তই কি খাবি পিছে মই লেমন টি 1 কাপ খাম চি হ'লে তোৰ এইখিনিয়ে তই কিয় আহিলি পিছে খাব লাগে দেই ইমানো এনেকৈ কষ্ট দিব নালাগে নিজকে তই যে খাবৰ কাৰণে জীয়াই আছ ন মোক মাও কয় মানুহে বোলে জীয়াই থাকিবৰ কাৰণে খায় কিন্তু মই খাবৰ কাৰণেহে জীয়াই আছো পাপা আজি দিনটো পঢ়িলো দেই দিনটো পঢ়ি মোৰ চুৰ বিষাই গৈছে একদম বা বহুত টাইম নাই পঢ়া দেই ময়ে যাওঁ জলদি পঢ়ো মই পঢ়িবলৈ বহুত আজি কণীজনী যে এতিয়ালৈকে কথা পাতিয়ে আছে চাগে ইমান যে কৈ নোৱাৰিলো দেই আৰু মই তাইক চাওঁচোন কিনো কৰি আছে তাই তোমাৰ নামটো যে মই চেনি নহয় কি কণী নহয় চেনিয়ে থ'ব লাগিছিলে চেনি মায়ে চেনি মায়ে হ'ব দিয়া থাকা তুমি মই পঢ়ো যায়